আজি আপোনালোকে জানি ভাল পাব যে আমাৰ বড়ো আন্দোলনৰ সময়ত NDFBৰ সদস্যসকলৰ বিপক্ষে 427টা গোচৰ পঞ্জীভুক্ত কৰা হৈছিল। ইতিমধ্যে এই গোচৰবিলাকৰ ভিতৰত 274টা গোচৰ আমি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছো আৰু বাকি গোচৰবিলাকো প্ৰত্যাহাৰ কৰিবলৈ মই ইতিমধ্যে গৃহ বিভাগত স্পষ্টভাৱে নিৰ্দেশ দিছো যাতে আমাৰ কোনো NDFBৰ লৰা যিসকলে শান্তি ৰাস্তাত খোজ কাঢ়িছে তেওঁলোকে যাতে আৰু আদালতৰ সন্মুখীন হ'ব নালাগে। তেওঁলোকৰ সমস্যাবিলাক তেওঁলোকৰ শক্তিবিলাক আমি যাতে অসমৰ নিৰ্মাণৰ কাৰণে বিটিআৰৰ নিৰ্মাণৰ কাৰণে আৰু আমি যাতে ভাৰতবৰ্ষক শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো।